পুৱাই পাই উঠি পেলাই আহি গ'ল আপোনালোকৰ ভাই মানে ধুব ভাই। তো চাহ খাই পেলাই দেখিলো যে ফাদাৰে কাম কৰি আছে। তো ফাদাৰে কাম কৰি থকা দেখা পাই বেয়া লাগি আহি গ'লো আমি দুয়ো ভাই কাম কৰিব। তো বহুত সময় কাম কৰি আহি গ'লো। তো আপোনালোকে ভাবিছে নিশ্চয় ইহঁতে যে বালা চালি আছে তো কি কৰে। তো মানে কথাটো এনেকুৱা আমাৰ ঘৰত এটা মন্দিৰ বনাই আছে। তো সেইবিলাক বাদ দি আহি গ'লো আমি অকমান বালি ল'বলৈ। তো অকমান বালি কম হৈ গৈছিল তাকে ল'বলৈ আহিলো বেলেগৰ ঘৰত। তো এনেকৈ বালি চালি লৈ যাবলৈ ওলালো ঘৰলৈ বুলি। তো ঘৰলৈ অহাৰ পিছত লগাই দিলে মোক আকৌ চিমেণ্ট মাৰিবলৈ। তো কৈ যে মই বোলে অকমান শকত হৈছোঁ তো চিমেণ্ট মাৰিলেহে বোলে মই অকমান ক্ষীণাব পাৰিম। তো ফাইনেলি বহুত সময়ৰ পিছত হৈ গ'ল মোৰ চিমেণ্ট মাৰা। তো চিমেণ্ট মাৰি বহুত ভাগৰ লাগিল আৰু খাই দিলোঁ মই এগুটি পানী। তো পানী চানী খাই মই ধুই দিলোঁ ভৰি আৰু আকৌ যাবলৈ ওলালোঁ গোবৰ্ধনলৈ বুলি। তো বহুত সময় পিছত আহি পাই গ'লোঁ মই ৰাস্তা। তো আহি ফাইনেলি পাই গ'লোঁ মই গোবৰ্ধন। তো গোবৰ্ধন আহি অকমান ব্ৰইলাৰ লৈ ল'লোঁ। তো সেইবিলাক বাদ দি আহি গ'লোঁ মই পৰঠা খাব। তো পৰঠা চৰঠা খাই ডাইৰেক্টলি আহি পালোঁ মই ঘৰ। তো মই এতিয়া ভাত খাই লওঁ। তো আজিলৈ বা